হেল্ল' বন্ধুসকল, আপোনালোকক আকৌ স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ। বহু বছৰ মানে 2-3 বছৰ আগতে দেখা সপোনটোৰ আকৌ এবাৰ পৃথক কৰিবৰ কাৰণে মই আহিছোঁ আপোনালোকৰ ওচৰলৈ। আপোনালোকে হয়তো বহুতে মোৰ ভিডিঅ' দেখিছিলে মাজতে, কিন্তু তাৰপিছত মই ইউটিউব এৰি দিছিলোঁ। কিন্তু আকৌ বৰ্তমান ভাবিছোঁ আগৰ যোনটো সপোন আছে সেইটো আকৌ মই সম্পূৰ্ণ কৰিবলৈ আকৌ ইউটিউব চেনেলটো ষ্টাৰ্ট কৰিছোঁ। একেটা চেনেলতে কিন্তু বহুত বছৰ মূৰত ভিডিঅ'টো আহিব। আজি মই যাম গোলাঘাটলৈ, কি বা বজাৰ এখন য'ত নেকি বহুত সস্তাতে অকণমান বস্তু পোৱা যায়। পইচা নাই এতিয়া, বৌকে পইচাটো খোজোঁগৈ। এই বৌ পইচা দিছিলে? হে পইচা 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 কোনে দিছে? পইচা লাগে কিয় পইচা? গোলাঘাটলৈ যাওঁ। অঁ, তই কেলে ইয়াত ফাং ফুং কৰি মানে ইয়াত হেৰি পিঠি ফাটি যাব। যা হেৰি কৰিলে যা। কাৰ কৰিলে? क्या गुंडा बनेगा रे तू? হাই আনিবলৈ যাওঁ, হে কামলৈ যাবলৈ পেন আনিবলৈ যাওঁ। দীঘল পেন নাই ন মোৰ। হ'ব দিয়ক দিয়ক। কিমান টকা খৰচ? কথা কয় চকালা কামখিনি অলপ কৰিব পাম আৰু যা অতি সোনকালে। ৰুকুমলৈ যাম। পইচা পইচা দিব লাগে। উপমুখত থকাকেইটা কি হ'ল? তাইতে থকা এটা কামলৈ যাবলৈ গাড়ী ভাড়া লাগিব। বেছি নালাগে ন, তাত বহুত কমত পাওঁ। ঐ ৰ গৈ আছোঁ। বালিজানো বালিজানত সুধিম কি আকৌ, মোক পেন লাগিব নহয়, আজিহে। অঁ আজি সুধিমগৈ। পেন লাগে নহয় মোক। হেৰি পেন নাই। পেন নাই, নাথাকিলে পেন নাই। গোটেই পেন কেলা দম দম সেইবোৰ পেনেই। ঐ তাকে পইচা দি পঠিয়ালে আনিব পাৰিবচোন। ঐ মই যাম আকৌ। তাকে পইচা দি পঠিয়ালে আনিব মই নিজৰ জোখত মই নিজে চাই আনিমগৈ। ই যাবলৈ ওলালে নে কি? হয়তো দেখোন এইটো ওলাই আহিলে। ওলাই আহ মানুহটো। অঁ গা ধুইছে। বৈ পচাই দিয়া নাই। মই পইচা ক'ৰ পৰা দিওঁ চা? নিজৰ পইচা নাই। হেৰি অকণমান মোৰ পকেটত থকাকেইটা ভাগিলেহে বায়ে বিয়াত। মোৰকেইটা ভাগিলে। ঐ চা উপম, তাৰ পুথিভঁৰাল 200 দি দিবি। এই দিবলৈ থকা এইটো মই নলওঁ, মই নিজে ল'ব পাৰোঁ। মইতো নলওঁ। সেয়া 200 ল'ম। মই এতিয়া গা ধোৱা নাই, পা ধোৱা নাই, ক'ত বিচাৰিমগৈ? তই পেন কেইটা ল'বি? মই হাত গৈ কমাম। ভাল ভাল চালে ল'ম আৰু মই ওলাই লওঁ। পইচা খুজি গালিহে খালোচোন। ওলা সোনকালে আকৌ। ওলাই লওঁ ৰ। বৌক মানে খংটো বেছি। খং যেনেকুৱা মৰমৰ তেনেকুৱা। হে অহমক অঁ চুতীয়া বুদ্ধি চুটি। অঁ আৰু অঁ সেইটোৱে। যাওঁ মই দুটা পেন আনিম। মানে খংটো বেছি। খং যেনে কৰে মৰমত তেনে কৰে দেই। মই এতিয়া ওলালোঁ। এই ট্ৰেইনখন যাব নেকি? আজিৰ পৰা 3 বছৰ আগতে মই ইয়াত এটা ভিডিঅ' বনাইছিলোঁ। দাদা আহি পিনে ঘূৰিছে মানে বৰ্তমান মই সেই জামুগুৰি পালোঁহি। জামুগুৰি এনেকৈ দি গৈ পিনি মই এতিয়া জামুগুৰিৰ পৰা মিলনায়তৰ পৰা চিধা ইয়ালৈকে আছোঁ। কিন্তু দাদা এনেকৈ হৈ গৈছে, এনেকৈ হৈ গৈ পিনি ইয়াৰ পৰা ওলাবহি। দাদা সেই ৰেলখন যাব নেকি? ইয়াত যে ৰেল এখন আছে যে, যাব? হা ক'লৈকে যায় ৰেলখন? ক'লৈকে যায় নাজানে? অসমীয়া নাজানে নেকি? অসমীয়া অঁ এইপিনে যায়। এই দলঙৰ পিনে যাব। যাওক। এইটো তাৰ পৰা ঘূৰি আহি ইয়াৰ পাছেহি।
বহুত দূৰ উঠিব লাগে ন এইপিনেদি গাইজ গোলাঘাটৰ পৰা কাছমাৰী অহা ৰ'দত এইটো কি হ'ল ডেঞ্জাৰ জন এৰিয়া এইডোখৰতে মানে এক্সিডেণ্ট পাই তো গাইজ বৰ্তমান আমি আপুনি গোলাঘাটৰ এই বজাৰ পাই গ'লি মুদি বজাৰ জেকেট ল'ব 300 জেকেট ল'ব 300 হোল আছিল গৰম বেল 50 50 ও জেকেটবোৰ হ'ব নাই বাৰু কাইলৈ কালে ছোৱালীজনীলে হ'ব কিমান কি তহঁতৰ 50 টকা ল'লো চবতে হ'ব নাই এনেকুৱা এটা ল'লো নালাগে মানে মা পঠাই দিলোঁ বাকী 200 টকা আনিছ নেকি অকল নহয় অনলাইন দিব ক'লে আকৌ আপুনি বাহ জেকেট চেকেট ল'বি নেকি এইবোৰকে ল'ল জোতা চেণ্ডেল পায় নেকি এই পেণ্ট নল'ব পেণ্ট ইয়াতে আছে বেলেগ চালোঁ ৰ'ব আহি আছো একদম সুলভ মূল্যত দি আছো কিমানকৈ এটা 200 টকা ঐ ল'বি নি নগ'লে নলয় বোলে মানুহৰ ভিৰ ৰে মানুহ ভিৰ ইমান আছে বাপৰে সস্তীয়া বজাৰত ইমান মানুহ আছে যদি দামী দামী চিনা মানুহবোৰ ক'ত গ'ল ইমান মানুহ আহিছে ৰে জেগাত ভালে আছে চা পাতলা মোৰতো সমান একেবাৰে পাতলা এইটো ভাল হ'ব এইটো কেনেকুৱা কেনেকুৱা সুধ এইটো নালাগে এইবোৰ 300 নেকি 300 বুলি কৈছে 300 এটাত টেক্স ল'বি নেকি চাওক পিন্ধি চা পিন্ধি চালে গম পাবি এটা হে সৰু হ'ব মোলৈ হৈ যাব নে এইবোৰ কিমানকৈ দাদা পেণ্টবোৰ হে অঁ একেলগতে আহিব মানে যোৰা লৈ দে নি মোক দি দিবিচোন চাই কিমানটো ধৰিবি দে ট্ৰেক পেণ্ট ট্ৰেক চোলা যোৰা কিমান ক'লে 400 টকা ন 733 দাদা এইবোৰ চব দাদা কিমানকৈ 300 চব 300 হ'ব হেৰি ল চেগা ল এইবোৰ টান হ'ব ৰে আঠা দি আছে কালে ল'বি তোলে নেকি সেইটো ছোৱালীহে এযোৰ জোতা 300 টকা সকলো আহিবা দেই কিমানকৈ 350 টকা
3 50 টকা লৈ ল কমত দিয়ে ডিম্পু কোম্পানী কৈ দিবা ডিম্পু কোম্পানী কৈ দিবা কালাৰটো ডিম্পু কোম্পানী হয় হয় আমাক কমত পায় বুলি কমত পায়নে আৰু মাইনা মালিক মাইনা কোম্পানী মালিক মাইনা কোম্পানী মালিক এইজন মালিক মানে এইজন মালিক অঁ মোক দিয়া এটা তোমাৰ চোৱা 3 মোজা 50 টকা 3 মোজা 50 টকা 3 মোজা 50 3 মোজা 50 টকা টুপি 50 টকা মফলা 50 টকা টুপি 50 মফলা 50 3 মোজা 50 টকা টুপি 50 টকা মফলা 50 টকা কাণ গৰম দেহা গৰম মূৰ গৰম সব 50 টকা লেডিজ মোজা 50 টকা 3 মোজা 50 টকা লোৱা অ' মানে দাদা ঐ হ'ব নকয় নামটো নকয় বোলে কাণ গৰম এইটো কাণ গৰম নে কি এইবোৰ এইটো মোজা যোৰা 3 যোৰত 50 টকা লেডিজো একেষ্টে 3 যোৰ আছে নেকি ইয়াত 50 টকা মফলা 50 টকা টুপি 50 টকা মাফলা 50 টকা টুপিও 50 টকা আহি যাব লৈ যাব এই দাদা ইয়াতে আছে এই ধৰক গেটেদি সোমাই পিনি সোঁচাই দে 2 নম্বৰ দোকান মানে এখন গেটেদি সোমাই পিনি এখন 2 নম্বৰখন এইটা দাদাই লৈছে এতিয়া এইটো হেৰি কাণত লগোৱাটো কাণ গৰম বোলে আৰু মূৰ গৰম দেখা দিয়া 50 টকা এইকেইটা মোৰ গৰম 50 টকা কাণ গৰম মোৰ গৰম দাম এইবোৰ ভৰি গৰম 50 টকা ভৰি গৰম 3 যোকে আনৰটোকে টানি থৈ নি হ'ব এইটো কৈছে কোন কি ওলাইছে নেকি অ' দা এইবোৰ কিমানকে 400 অঁ 400 টকা কাণ গৰম মূৰ গৰম দেহা গৰম কলেজা গৰম পিংক কালাৰ এতিয়া মই যাওঁ বৰ্তমান পেণ্ট এটা চিলা এটা লওঁগৈ ইয়াতে দেখিছিলোঁ এইখনলৈ নিবা দোকান জেকেটটো হ'লে পেণ্টটো হৈ যাব সেইটো হ'লে পেণ্টটো হৈ যাব পেণ্টটো দিয়ক দা এক্সেল হয় 50 আছে নিছা ডাঙৰ হ'ব কেনে এক্সেল হৈছে চোলাটো হৈছে যে এইটো হৈ যাব চাগে সেইটো পেহাই কৰি দিয়ক এইটো পিন্ধি যাম তাৰপৰা এইটো ভৰাই দিয়কচোন জাপিকৈ বেয়া নাপায় যে নিপিন্ধো এইটো মই লৈ ল'লোঁ এইটো এটা ট্ৰেক চোলা তাৰপৰা এটা ট্ৰেক পেণ্ট এটা ল'লোঁ মই যোনটো পিন্ধি আছিলোঁ এইটো দাদা ভৰাই দিলে তাত এইটোকে ভৰাই দিব এইটো পিন্ধি যাম এইটো ভাল হৈছে পিন্ধি মানে যোৰা 400 ন যোৰা 400 ইয়াৰ আকৌ জোখতে পোৱা নাই নহ'ল নেকি এইটো অনলাইন হ'ব নাই আকৌ বোলে জোতা চোলাটো পিন্ধাৰ পিছত বোলে অনলাইন নাই বুলি ক'লে ফচিয়ে যাম আৰু দিয়ক কিবাৰটো দিয়ক ক'ত যাওঁগে মই ইয়াতে অকণ বহিলোঁ সেইটো গুচি গ'লগৈ এইপিনে পইচাটো ল'বলৈ মানুহ নাই তাই মানে অনলাইনত অনলাইন মাৰিবলৈ মানুহ নাই পইচাটো দাদাক মোৰ পইচা নাই বৌক পৰা খুজিছিলোঁ গালি খালোঁ এতিয়া দাদাক ভৰাই দিব অনলাইন দিব মানে কেছ দিব নাই কেছ পইচা অনলাইন নাই অকল 200 টকা ভৰাই দিলে নহ'ব 50 টকা কমাব পাৰিব তুমি সুধি চাবা যদি মই বেছি লৈছো আহি ঘূৰাই দিলেও লৈ ল'ম এনেই নাপায় বাৰু মই ইয়াত আকৌ কমতে দিয়ে যে সেইকাৰণে খাই 50
জাম্পাৰ চাম গৈ এতিয়া জাম্পা চাই এইটো চাই ল'ব কাৰণে জাম্পা অ' দা জাম্পা কিমানকে 300 সেইটো টুপিয়ে পলিথিনত এটা জাম্পা লৈ বোলে এইবোৰ কিমানকে 200 মই আহিব পৰা লৈছিলোঁ এনেই 700 টকা ভৰিলৈকে গৈ পিনে এইবোৰ ক'ৰ পৰা আনে মানে কেজি চিষ্টেম আহে নেকি ইউটিউবত দি থাকে যে কিছুমান যে কেজি চিষ্টেম আছে তেনেকৈ নাহে মানে হে সেইটো কি স্পটিং নে কি অঁ এনেকুৱা এইটো দৰকাৰ হ'ব নে লৈ সৰু ল'ৰা ছোৱালী ঐ 400 টকা 400 টকা সৰু লাগিছা না লগা এইটো আহিব আকৌ কোচ খাই আছে এইবোৰ এটা 200কে কেমেৰাটোত মানে এই ৰাস্তা কাষৰ পৰা ধূলি পৰিব কেমেৰাটো বেয়া হ'ব একদম বেয়া হৈছে তোমাৰ ন অঁ এইটো ই আকৌ চাইজে বিচাৰি নোপোৱা থাকিলে ন এইটো হৈছেগে হৈছে এইটো মাঘৰ বিহু চুৰ কৰিবলৈ যাবলৈ ভাল হ'ব অঁ সুধি পিনি পিনি এইটো ভাল লাগিছে নি मैं नहीं बताऊंगा দাদা আকৌ চোলাটো খুলি লৈছে এইটো ভাল লাগিছে মানুহজনে সেইটোৱে ধৰিছে এইপিনে এইটো ভাল আছে বুলিব কিমান পাওঁত পাম মানে দাদাই এইটো পিন্ধি আহিছিলে বোলে আহিব মানুহজনে এইপিনে সেইটোৱে ধৰিছে এইপিনে ফাইনেলি চিলেক্ট কৰি এইটো পালেগৈ আৰু এবছৰ কাৰণে হ'লেও যাব এইবছৰ কাৰণে এবছৰহে এইটো যোৱা বছৰ কিনা তোমালোকে গ'লে এইটো কিমানৰ কিনিছিলে মানুহজনক বিকি দিব লাগিছিলে বিচাৰিছিলে ন এইটো ক'ব লাগিছিলে 1000 মান লাগিব বুলি বৌয়ে মোক খৰচ কৰিব কৈছিলে 200 টকা মই খৰচ কৰিলোঁ 400 টকা বেয়া গালি দিব অকল 200 টকা খৰচ কৰিব কৈছিলে মই 400 টকা উৰাই দিলোঁ এইপিনে এয়া কি বজাৰ আছিলে মুদি বজাৰ নেকি মুদি বজাৰ বোলে মই লৈ লৈছোন এটা এইবোৰ 100 নেকি মাইকী মানুহে কলৰ লোৱা নিচিনাকৈ মই কাপোৰ কানিখিনিকে লৈছ এইখনে আৰু গোলাঘাটৰ মুদি বজাৰ অঁ কি ল'বলৈ আছে ঐ তাতে আছিলেচোন মই লোৱা তাতে বজাৰখন কেইটা বজালৈকে থাকে সন্ধিয়া 5টালৈকে আমি এনেই মই বুলি এনেই মাৰি আনিছে ইমান সোনকালে এইটো বেলেগ আছে এইটো ভাল নেকি ল 100 পাই ক নেকি 100 পাব নাই অ' দা এইবোৰ 100 পাৰিব নাই অ' দাদা 100 পাৰিব নাই সেইটো হ'লচেলত দিছোঁ পাৰিব দেখোন দোকানতেচোন 300 নহয় বোলে मछली लेके घूम रहा है कोई लेके चला जाएगा तो फ्री का माल फ्री में चला जाएगा এইটো তাৰ পৰা তালৈকে মাৰি থৈছে খালি এইবোৰ পাতল হ'ব জৰ্দান জৰ্দানৰ 200কে পাইছোঁ
200কে অ' দা এইটো কিমানকে 200 কম হ'ব নে 150 পাৰিব নে ফিক্স প্ৰাইচ পুৰা ফিক্স নে আহিব জাকেটবোৰ কিমানকে 500 তই সুধিও 500 লৈ ল'লো দাদা আজিৰ পৰা হিলা বস্তু মোৰ মোবাইলো বেছি চাৰ্জ নাই মোবাইলটো অফে হৈ যাব কেতিয়া অফ হয় নাজানো অকলে ভিডিঅ' হে খাওঁ আধাখনীয়াকৈ এৰি দিম ঘূৰিবকে একে জেগাতে হ'ব ব্ৰেণ্ডেড নে ব্ৰেণ্ডেড মাল চাৱা অঁ কেনেকুৱা মানুহজনী খবৰ কেনেকুৱা হেপী মেৰিড লাইফ মই কেতিয়া বিয়া পাতিলোঁ এইবোৰ চব কিনি খাবলৈ ঠিকে আছে এনেকুৱা জোতাবোৰ 500 টকা কিনিবলগীয়া হয় তাত বেছি ঐ গ'লে কেতিয়াকৈ যাবা ঐ মই যাম সেইদিনা ফোন কৰিছোঁ ফোনটো নধৰিলে বেটাই পিছততো কল বেক কৰা নাই আকৌ মই কল বেক কৰিলে মই ফোন ধৰিবলৈ হেৰি থাকিব লাগিব নাই আকৌ মোবাইলো বেছি চাৰ্জ এইটো অন কৰ আৰু চাওঁ নতুন মোবাইল চোৱাই নাই ঐ লৈ দিবা নি মইহে বিয়া পাতিছোঁ মইহে বিয়া পাতিছোঁ কোনে তুমি বিয়া পাতিছা কোনে বিয়া পাতিছা সেইপিনে যাওঁ ঐ মোৰ চব ফটো আছে আকৌ তোমাৰ আকৌ ৰ'বা মই ইনষ্টাগ্ৰামত পষ্ট এটা দি দিম হ'ব নাই হ'ব নাই ফটোকপি আছে আকৌ এই হোটেলত বহি থকা লগ কৰিবলৈ যায় নে নো হেৰি ছোৱালীক হে নাযায় নে তুমিও মিছা মাতি দিলা অঁ লগত আহিছা গম নোপোৱা ও দা 120কে তিনিটা ল'ম 10 টকা কম বেছ নাই 200 টকা কৈ মেলি যদি মই 20 টকা কমালো তেন্তে লোকচানটো আপোনালোকৰ হ'লে আমাৰ মোদী বজাৰত আমাৰ এখন মোদী বজাৰত এটা দামৰ কাৰণে চিন্তা নকৰিব আমি নিজে তাৰমানে হেৰিৰ পৰা 120 টকাকৈ নিছোঁৱে এইটো মাল আপুনি নেপায় আপুনি 31 টকাকৈ ঐ 400 টকাৰ পেন লওক 400 টকা তোৰ মোবাইল লৈ পিনি কোনো অনলাইনে মাৰি নহয় কেনেকৈ লুকাইছে চা ঐ পেন 400 এইটো গ'ল ঐ ব্ৰেণ্ডেড তোলক এই দুটা গ'ল মোক দেখক এটা পইচা পাম মুন্না হুছেইন 300 টকা ঐ টাউন যাবা ঐ কামলৈ যাওঁ ফটককৈ ধৰিব বোলে না অঁ আজি অকা মেলা আছে মই তাকে কি বুলি তুমি কিনা নে মই থৈছোগৈ ইয়াক নপঠাওঁ ইয়াক পঠালে গাড়ী আছে কিমান যাবি ক'লে যাবা অকা মূল্য অকা মেলা লগৰ কেইটামান আহিছে কি ক'বলৈ যায় ৰ'ব দে সুধিম ক'ত ঐ তুমি অকা মেলালৈ কেলৈ যোৱা হে কোৱা मकसद है मकसद কি মকসদ कौन था मकसद एग्जाम पास करने के लिए एग्जाम पास কৰিলে বোলে চাকি দিবলৈ যায় লগা মেলাত ঐ হাঁহ মাংস লৈ আনিবা দিয়া 10 টকা দিয়া পইচা নাই নে নাযায় মোক নিনেই যিমান টকা খৰচ নহ'ল সিমান টকা পুলিচত দিওঁতে যাবগৈ বাই বাই অ' থেংক ইউ
দাদা গৈ আছে মানে তাক থ'বলৈ এইটো কয় তাক ৰুমত থৈ বহি অকামেলা যাব নেকি মই এতিয়া ইয়াতে ৰখি থাকোঁ এইগাল বস্তু লৈ দিলোঁ বেটেৰীও বেছি চাৰ্জ নাই এইখনে গোলাঘাটৰ বজাৰখন বৰ্তমান টাইম 8:30 বাজিলে কিন্তু হ'লেও মই ইয়াতে মুঠি বজাৰ ইয়াতে বহিছোঁ কাৰণ দাদা লগতো থ'বলৈ গ'লে এতিয়ালৈকে অহাই নাই ইয়াতে বহি আছোঁ বৰ্তমান কিমান টাইম কৰিব ঠিকান নাই অহাগৈ নাই আছে বহুত টাইম হ'ল মেক্সিমাম আধা ঘণ্টা ওপৰত বহিলোঁ মই গোলাঘাটতে থ'বছে কিন্তু বহুত টাইম গৈছে মোৰ মতে ক'ৰবাত সোমালেগৈ ঠিকান নাই বহি থাকা আৰু এনেকৈ আৰু অহালৈকে তো গাইছ মোৰ বেটেৰী পাৰ্চেণ্টটো নাইকিয়া থাকিলে অকল 1% আছে কেতিয়া হ'বলৈ ঠিকান নাই আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ শেষ হৈ গ'ল মানে আকৌ আহিছোঁ বজাৰ 1% এইটো ঘৰলৈ আহি আছোঁ দুইটাই মোবাইলটো কেতিয়া হ'ব যাব